নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো বাল্য বিবাহৰ বিৰুদ্ধে আজি অসমত আৰম্ভ হ'ল এক বৃহৎ অভিযান হাজাৰ হাজাৰ স্বামী এতিয়া সোমাব লাগিব জেলত 2026 চনৰ পূৰ্বে অসমক বাল্য বিবাহ মুক্ত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ আৰু বাল্য বিবাহ কৰোৱা স্বামীসকলক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰি দিলে অসম আৰক্ষীয়ে কোন জিলাত কিমানজন অবৈধ স্বামী গ্ৰেপ্তাৰ হ'ল আৰু সবিশেষ জানো আহক আজিৰ ভিডিঅ'টোৰ যোগেদি আমাৰ হাতত আহি পৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ মন্তব্য আহকচোন আমি শুনো কেছ ৰেজিষ্টাৰ কৰাৰ পিছত আমি যোৱাকালিৰ পৰা য'ত নেমড একিউজ আছিলে প্ৰত্যেক এফআইআৰত সেই নেমড একিউজকেইটাক अरेस्ट কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিলোঁ এতিয়া আজি সন্ধিয়া 3টা বজালৈকে যিখিনি আমাৰ হাতত ডাটা পোৱা গৈছে সেই ডেটাৰ মতে 2044 জন মানুহ অসমৰ ভিন্ন ভিন্ন জিলাত अरेस्ट কৰা হৈছে ইয়াৰ পিছত তেওঁলোকক প্ৰডিউচ কৰাৰ পিছত যিখিনি আমাৰ গতানুগতিক আইনগত প্ৰক্ৰিয়া এই আইনগত প্ৰক্ৰিয়াৰ মাজত এই প্ৰত্যেক কেছটো আগবাঢ়িব ইনভেষ্টিগেশ্যন হ'ব ইনভেষ্টিগেশ্যনৰ পিছত যেনে ধৰণৰ যি চাৰ্জশ্বিট দিব লাগে এইখিনি আমি ব্যৱস্থা কৰিম এটা বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে তাৰপিছত বাক্সা বৰপেটা বিশ্বনাথ ধুবৰী হোজাই কোকৰাঝাৰ এইখিনি ডিষ্ট্ৰিক্টত অকণমান বেছি আজি 3 বজা পৰ্যন্ত আমি 51 জন কাজী মৌলানা আৰু যিখিনি মানুহে এই বিয়া পাতিবলৈ ধাৰ্মিক অনুষ্ঠান কৰিছে 51 জন মানুহ এৰেষ্ট কৰা হৈছে হয়তো এনেকুৱা হ'ব পাৰে যে কিছুমান মানুহে সাবসিকুৱেন্টলি এনেকুৱা ওলাব পাৰে যেটো আপুনি কৈছে যে বেলেবল হ'ব পাৰে নে তেওঁলোকক নোটিসেবল হ'ব পাৰে আমি নোটিস দিব লগা হ'ব পাৰে তো এইখিনি হ'ব পাৰে দ্যাট ইজ কোৱাইট লাইকলি কাৰণ আমি যেতিয়া কালি এফআইআৰ ৰেজিষ্টাৰ কৰিছিলোঁ এফআইআৰ ৰেজিষ্টাৰ কৰাৰ পিছত আমি যেটো দেখিছিলোঁ আমাৰ হাতত নেমড একিউজডৰ লিষ্ট আছিলে প্ৰায় 8000 সামথিং